নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ৰেচিপি সৰু মাছ। আৰু এই হৈছে আমাৰ ঘৰৰ খাৰ। ঘৰৰ খাৰেৰে বনাব ওলাইছোঁ ইয়াত সৰু মাছ। তো ভিডিঅ'টো শিকিবলৈ চাই থাকিব। এয়া আদা নহৰুখিনি ধুনীয়াকৈ পিচি ল'ম। ৰেডি হ'ল। ডাঙৰ মাছ থকা তেলখিনিতে মই সৰু মাছখিনি দি দিলোঁ। এয়া সৰু মাছখিনি মই অকণমান ভাজি লৈছোঁ তেলত, কাৰণ আমাৰ মানে কাঁচা মাছটো খাব অলপ টান পায়। তাৰ বাবে অকণমান তেল দিওঁ, পাঁচফোৰণ দিলোঁ, তেজপাত, পিঁয়াজ, জলকীয়া, নহৰু, আদাটো মই পিছত দি দিম। আৰু এইফালে মোৰ কুলঠিৰ আঞ্জা হৈ গ'ল। ইয়াতে মই খাৰ ঢালি দিম। ইয়াতে মই খাৰখিনি ঢালি দিছোঁ। এতিয়া সৰু মাছখিনি দিম। এইখিনি হৈছে পিঠাগুড়ি, পানী দি অনুসৰি নিমখ দিলোঁ। এয়া ধুনীয়াকৈ উতলাইছে আঞ্জাখনে। অলপ জিৰা গুড়ি দিলোঁ আৰু সেইটো এইবাৰ দিম মই আদাখিনি দিলে এইবাৰ হৈ যাব আঞ্জা। আদাও দিলোঁ আৰু অকণমান উতলিলে হৈ যাব। আৰু লগতে ভাজিছোঁ মই এয়া বন্ধাকবি ভাজি, আৰু এই হৈছে আমাৰ ঘৰৰ সৰু বেঙেনা ভাজি। মোৰ হৈ গ'ল। এয়া খাবলৈ ধুনীয়া হৈছে। মই ট্ৰাই কৰি চালোঁ, আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি এবাৰ জনাব, আৰু ভাল পালে এটা লাইকো কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।